ফ্ৰেণ্ডছ আৰু বহুত দিনৰ পৰা কৈ আছিলোঁ মানে কি এটা টুৰ যাম লাষ্ট ভিডিঅ'টো কৈছিলোঁ ক'ত যাম ক'ম বুলি কৈছিলোঁ বাট পিছত লাষ্টত নক'লোঁ চ' হেল্ল' এভৰিৱান অকল ৱেলকাম বেক টু মাই ইউটিউব চেনেল আশা কৰোঁ সকলোৱে ভালে আছে আৰু এতিয়া মানে এনেই অলপমান যিহেতু অলপ বেলেগ হেৰিত যাই আছোঁ চ' তাৰ কাৰণে বজাৰ চজাৰ কৰিব যাওঁ বুলি ভাবিছোঁ এনেই অলপ ওলাই এনজেহঁতৰ লগত চ' আজি কিন্তু কম ফাইনেল কম আজিৰ ভিডিঅ'ৰ একদম লাষ্টত কম আজি ক'ত যাই আছোঁ আমি আৰু ইফালে আছে আমাৰ ধুনু আছে ধুনু হাই কৈ দিয়া হেল্ল' কৈ দিয়া চুমু দি দিয়া বাবাই দি দিয়া এতিয়া মানে পুৰা ধুনীয়াকে ভাবিছোঁ যিটো টুৰ যাই আছোঁ তাৰ কাৰণে অলপ চলপ বজাৰ ইফালে আছে গাম্বু কিয় লুকাই আছা 1000 টাকাৰ স্কেম ইয়াৰ লগত এটা ডাঙৰ স্কেম হৈ গৈছে আপোনালোকে যাতে নাফাছে কি এপটোৰ নাম কি আছিল কেম এপ বোলে কিবা মানে আৰু ডাইৰেক্ট একদিন মে পেছা ডাবল এনেকা এটা এপ আছিল তো তাতে ইয়াৰ লগত স্কেম হৈ গ'ল চ' আপোনালোকে সেনেকা যাতে নহয় যে আমি আগতে ইয়াক ৱৰ্ণ কৰিছিলোঁ আমি এইবিলাক নালাগে আৰু কথাবিলাক নুশুনে না সৰু বাচ্ছা চ' এতিয়া আগত আছে ৰঞ্জিত আৰু তাক লৈ পেলাই আমি ধুনীয়াকৈ এতিয়া ভাবি আছোঁ অলপমান বজাৰ চজাৰ কৰি যায় বজাৰ মানে এনেই আৰু সৰু সুৰা বস্তু কিছুমান লগা আছে সেইখিনি লৈ ল'ম বেলেগ একো নাই আৰু এইবাৰ কৈছে টুৰটোত আমাক ইয়াক মিছ কৰিম ই নাযায় বিৰাট বদমাছ হৈ গৈছে পোৱালিটো আমাৰ স্কেম হৈ গৈছে মোৰ লগত মোৰ পইচা নাই 10 লাখ টকা ফাঁচি তাৰে কেইটা যে শূন্য কৰিব হিচাপ নাই So guys, এতিয়া মানে কি ৰঞ্জিত আহিপাল ৰঞ্জিতে মানে বৰা গাঁৱত ৰখি আছিল আমি ৰখি আছো গৰছো তো এনেকে তাৰো হেৰি হৈ গ'ল নহয় ৰঞ্জিত হয় অলপ আৰু আজি মানে কি এনজে আৰু ইউটিউব চেনেলটো ষ্টাৰ্ট কৰিব এনজে 12 ব্লগছ তো চাবলৈ নাপাহৰিব তাৰ তাতো এতিয়া আমি যাই আছো দীপৰ বিল হয় ডাইৰেক্ট দেখত লোন মে 12 মানে জানে আৰু 12 তাৰ বাৰ্থডে চ' এইটোৰ কাৰণে চ' এতিয়া চাই থাকিব ডেকটলোন এতিয়া ইয়াতে মোক হেৰিয়ে ৰঞ্জিতে কিবা কিবি কিনি দিব দিব লাগিব ইমান দূৰ টুৰ যাই আছে এতিয়া নকওঁ ক'ত যাই আছো একদম লাষ্টত কম য'ত চাহ খাওঁ তাতে কম ত' এটলিষ্ট তো কিবা এটা কিনি দিব লাগে ন এনজে নিশ্চয় আমাৰ ইয়ে আৰু বছ এইটো আমাৰ দেখাছে নাই গ'লে খাতি গ'লে ডেকটলোন आ गया हम लोग डेकटलून एंजे কি কিনিবা তুমি এতিয়া এৰে কিনি দিলে আমাক ৰঞ্জিতে এতিয়া কিনি দিলে হয় আৰু পুৰা এনেকুৱা লাগে আমাক এতিয়া এনেকুৱা আমি য'ত যাই আছো একচুৱেলি এইটো বিৰাট দৰকাৰ গুড নাইট একচুৱেলি মই ল'ব আহিছোঁ ইয়াতে গ্লভছ আৰু এতিয়া এনেকুৱা গ্লভছ কামত নাহিব মই ৰাইডিং গ্লভছটো নলওঁ নেকি ৰাইডিং গ্লভছটো তাতে কি কাম ৰাম ৰঞ্জিত তোৰ মালটো বন্ধ হৈছে এইকেইটা গোটেইকেইটা বা ডেকটলোন আহা মানে আপোনালোকে গমে পাইছে আমি ফুল ট্ৰেকিং এনেকুৱা এটা এৰিয়াত যাম মানে ফুল ট্ৰেকিং কৰা জেগা তো অলপ আৰু কৈ আছোঁ একদম লাষ্টত আৰু ইয়াতে আহি এতিয়ালৈকে একো পোৱা নাই একো নলওঁ পইচা পাতি নাই ভিখাৰী আমি ৰঞ্জিতে নাই কিনি দিয়া আকৌ কিবা এটা সঁচাকৈ দিবা নিশ্চয় তুমি কিনি দিয়া তুমি পেমেণ্ট কৰি দিয়া তেনেহ'লে একদম পাৰফেক্ট কেপ ৰচিটো তোমাৰ ৰচিটো লৈ লোৱা দাদা এইটো গাম্বুৰ ফ্ৰেণ্ড হয় দৌৰব এতিয়া ঐ পইচা মাৰি আছে তাৰ পৰা পকেট মাৰ চাদাৰ টাইমৰ পইচা নেকি নাযায় দেখোন বেয়া পাইছে তোক বেয়া পাইছে
दिखाता है बॉडी दिखाता है दे मार 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 ए वाह 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 यस আৰু হৈ গেল আমাৰ ইফালে কিবা এটা টি-শাৰ্ট লৈছো যেটো আপোনালোকে দেখা পাব এটা স্পেশাল এৰিয়া আমি ভাবিলো মানে লাষ্টত কি কৰিম তো এটা স্পেশাল এৰিয়া আপোনালোকৰ কাৰণে যদি আপোনালোকে পুৰা ভিডিঅ'টো চাই থাকিব তো অবভিয়াসলি গম পাই যাব এইটো স্পেশাল কি এটা আমি ভাবিছো তো চাই থাকক কেৱল ভিডিঅ'টো আৰু আমি গৈ আছো ক'ত একদম কম নেকি এতিয়া পিছত আমি এতিয়া অলপ পিছত মানে য'ত চাহ তাহ খাওঁ অলপ টাইম নাই তো এইটো কাৰণে যাওঁ আৰু ৰেকৰ্ডলাইনৰ পৰা ধুনীয়াকৈ ওলাই আহিলোঁ এতিয়া ডাইৰেক্টলি কৈ দিছোঁ আৰু আমি যাই আছোঁ ক'ত ৰঞ্জিত কেদাৰনাথ আৰু আমি এতিয়া গৈ আছোঁ কেদাৰনাথ এতিয়া নহয় চৰি দেই আমি গৈ আছোঁ 11 তাৰিখে আৰ্লি মৰ্ণিং আমি কেদাৰনাথ যাই আছোঁ কেৱল ভিডিঅ' বনাই দিম পুৰা ভ্লগ পাই যাব আপোনালোকে চ' প্লিজ চাই থাকিব আৰু অলপমান মৰম স্নেহ দিব আৰু যাতে ভালকৈ যাওঁ ভালকৈ ঘূৰি আহিব পাৰোঁ আমি আৰু ধুনীয়াকৈ টি-শাৰ্ট লৈছোঁ তাতে কিবা এটা আমি মানে ভাল ধুনীয়া বনাম সেইটো আপোনালোকে দেখা পাব যেতিয়া আমি তলৰ পৰা কেদাৰনাথলৈ উঠি যাম চ' তেতিয়া দেখা পাব আৰু এতিয়া আহি আকৌ দীপৰ বিল পালোঁ তাতো পাইছিলোঁ ট্ৰেইনৰ ৰেলগেট পৰিছিল ইয়াতো ৰেলগেট এনজে ভিডিঅ' বনাম কৈছিল কিন্তু কিবা হ'ল মুড অফ হৈ গ'ল A few moments later. চাই আহি গেল চাই আড্ডা হৈ গ'ল চাহ তাহ খাই ল'লোঁ আৰু ধুনীয়া এটা মানে কি ডেকটলনৰ পৰা টি-শাৰ্ট লৈছিলোঁ তো তাক প্ৰিণ্ট কৰিব দিছোঁ যিহেতু কেদাৰনাথ যাই আছোঁ ক'লোৱে তো ভিডিঅ'বিলাক চাব নিশ্চয় ভাল পাব আৰু আজিৰ ভিডিঅ'টো বাৰু এইখিনিতে শেষ কৰোঁ ইয়াতে চাহ খাব আহিছিলোঁ ধুনীয়া টেষ্টি চাহ বনাইছে দেই তাৰপিছত চাহ তাহ খাই এতিয়া ধুনীয়াকৈ ঘৰত যাওঁ আৰু আমি ঠিক 11 তাৰিখে মৰ্ণিঙে ওলাই যাম চ' আপোনালোকে মানে 12 তাৰিখৰ মানৰ পৰা ধুনীয়াকৈ ব্লগ পোৱা ষ্টাৰ্ট হৈ যাব চ' চাব আৰু সকলোৱে যাতে আশীৰ্বাদ কৰে ভালে ভালে যাওঁ ভালে ভালে আহি যাওঁ আমি ৰিটাৰ্ণ তো আজিৰ ভিডিঅ'টো হোপ আপোনালোকে ভাল পালে যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে ওচৰতে থকা ঘণ্টিটো বজাই দিয়ক যাতে মই ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকৰ তাত নটিফিকেশ্যন যায় আৰু আপোনালোকে মোৰ ভিডিঅ'টো মিছ নকৰে চ' লগ পাই আছোঁ ডাইৰেক্ট কেদাৰনাথৰ হেৰিত ভিডিঅ'ৰ পৰা চ' এতিয়া আৰু বাই বাই